মেঘালয় অৰুণাচলৰ পিছত মিজো ছাত্ৰ সন্থাৰ অভিযান অসমৰ পৰা যোৱা বাহনত তালাচী বাংলাদেশী ডাষ্টবিন অসম বিশ্বনাথৰ নামঘৰত দুৰ্বৃত্তৰ দুষ্কাৰ্য নিশাৰ আন্ধাৰত বয় বস্তু ভাঙি আদৰণি তোৰণৰ ব্যাপক ক্ষতিসাধন নামঘৰ আক্ৰমণৰ ঘটনাত অঞ্চল জোৰা চাঞ্চল্য আৰক্ষীৰ অভিযান ব্ৰহ্মপুত্ৰ বৰাকৰ বুকুত বিসৰ্জন দিয়া হল অটল বিহাৰী বাজপেয়ী অস্থি গুৱাহাটী ধুবুৰী ডিব্ৰুগড় শিলচৰত অস্থি বিসৰ্জন লতাশিলকৈ লাচিত ঘাটলৈ পদব্ৰজে সমদলত মুখ্যমন্ত্ৰী ৰাজ্য চৌদিশে উন্নয়ন হাতাৰ ছবি মৰণফাণ্ডত পৰিণত বহু দলং ৰহাত দলং মেৰামতি স্কুলীয়া ছাত্ৰৰ ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ ৰঙিয়াবাসীৰ প্ৰতিদিনে পোহৰলৈ বৃদ্ধাৱস্থাৰ বিড়ম্বনা নলবাৰীত গৃহহীন চিকিৎসক পুত্ৰৰ দুৰ্ভগীয়া মাতৃ লখিমপুৰত অত্যাচাৰী পুত্ৰ বোৱাৰীক আৰক্ষীক গতালে ৰাইজে ৰাজ্যৰ সেউজ পথাৰত শুৰপোকৰ উপদ্ৰৱ পথাৰত কৃষকৰ কান্দোন কৃষিমন্ত্ৰীৰ মতে শুৰপোকে লোৱা নাই ধ্বংসাত্মক ৰূপ পৰিস্থিতি চিন্তনীয় নহয় শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ আশ্বাস নমস্কাৰ প্ৰাইম টাইম নিউজত আপোনাক স্বাগতম জনাইছো ষ্টুডিঅ'ত মই সংঘমিত্ৰা এটা বিতং খবৰ দুৰ্বৃত্তৰ টাৰ্গেট নামঘৰ বিশ্বনাথত নামঘৰৰ আদৰণি তোৰণৰ লগতে গায়ন বায়নৰ মূৰ্তি ভাঙিলে দুষ্কৃতিকাৰী নিশা দুৰ্বৃত্তই আক্ৰমণ চলালে নামঘৰত এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য সমগ্ৰ অঞ্চল জুৰি আৰক্ষীয়ে আৰম্ভ কৰিছে দুৰ্বৃত্তৰ সন্ধানত অভিযান দুৰ্বৃত্তক চিনাক্ত কৰি কঠোৰ শাস্তিৰ দাবী তুলিছে ৰাইজে অসমত কিমান সুৰক্ষিত ধৰ্মীয় অনুষ্ঠান বিশ্বনাথত দুষ্কৃতিকাৰী টাৰ্গেট নামঘৰ আদৰণি তোৰণৰ গায়ন বায়নৰ মূৰ্তি ভাঙিলে দুষ্কৃতিকাৰীয়ে এই ঘটনা বিশ্বনাথ চাৰিআলিৰ দক্ষিণ ভিৰগাঁৱৰ ৰাজহুৱা নামঘৰৰ বৃহস্পতিবাৰে পুৱাই গাঁওবাসীয়ে প্ৰত্যক্ষ কৰিলে এই নামঘৰৰ আদৰণি তোৰণত থকা অসমীয়া জাতিৰ অন্যতম পৰিচয় গায়ন বায়নৰ মূৰ্তিৰ ওপৰত দুষ্কৃতিকাৰীৰ নিকৃষ্ট আক্ৰমণ এয়া চাওক আদৰণি তোৰণত থকা গায়ন বায়নৰ মূৰ্তি কিদৰে বিনষ্ট কৰি গ'ল দুষ্কৃতিকাৰীয়ে যি দৃশ্য ৰাইজে চাই থাকিব নোৱাৰি এইদৰে গামোচাৰে বান্ধি থলে গায়ন বায়নৰ মূৰ্তিৰ ক্ষতি হোৱা অংশ দুষ্কৃতিকাৰীৰ আক্ৰমণৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলটোত এইটো ৰাতিপুৱা 5টা বজাতে দেখা হৈছে আৰু ফুৰিবলৈ অহা মানুহে দেখিছে সকলো গাঁৱত আজিকালি দিছে এনেকৈ ড্ৰোনবিলাক যদি এনেকৈ আমাৰ গাঁৱত ভাঙিলে কালি আৰু এখন গাঁৱত এনেকৈ ড্ৰোনবিলাক ভাঙিব সেইটো কাৰণে মানে বিৰাট মনটো বেয়া লাগিছে আৰু বিশ্বনাথ আৰক্ষীয়ে এইদৰে স্নিফাৰক লৈ দুষ্কৃতিকাৰীক কৰায়ত্ব কৰাৰ বাবে অভিযান চলাইছে কিন্তু এই মুহূৰ্তলৈকে সফল হ'ব পৰা নাই আৰক্ষী কিন্তু বুধবাৰে নিশা কোনে আৰু কিয় টাৰ্গেট কৰিলে অসমীয়াৰ পৰিচয় নামঘৰক এইবিলাক আমি মানে ভাবিছোঁ ইয়াত এই মদ পানী খাই মানে মাতাল হৈ থকা কোনোবা দুষ্কৃতিকাৰী কোনো জাতিৰ বৰ্ণ নাই আৰু ইহঁতৰ ইয়াৰ উচিত বিচাৰ তদন্ত কৰি ইয়াৰ উচিত বিচাৰ হ'ব লাগে নহ'লে এনেধৰণে বাঢ়ি যাব আজি এটা হৈছে কাইলৈ আৰু ক'ৰবাত হ'ব এনেকৈ এতিয়া সামাজিক ব্যাধিৰ ৰূপে পৰিগণিত হ'ব বিগত দিনবোৰত ৰাজ্যৰ কেইবাটাও আগশাৰীৰ মন্দিৰত চুৰি হোৱাৰ ঘটনা সংঘটিত হোৱাৰ উপৰিও ঐতিহাসিক নামঘৰৰ ভিতৰত কুৰুক্ষেত্ৰৰো সৃষ্টি হৈছিল কিন্তু এইবাৰ স্বয়ং নামঘৰৰ আদৰণি তোৰণৰ গায়ন বায়নৰ মূৰ্তি দুষ্কৃতিকাৰীয়ে ভাঙি থৈ যোৱাৰ ঘটনা সংঘটিত হোৱাৰ পিছত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিশ্বনাথ চাৰিআলিত বিশ্বনাথৰ পৰা কেমেৰা পাৰ্চন শান্তনুৰ সৈতে হেমন্ত শইকীয়া নিউজ লাইভ